হাজোৰ আঠিয়াৰ পাৰত চাহ মিলন সমাজৰ সৌজন্যত অনুষ্ঠিত নাও খেল প্ৰতিযোগিতাত দীনদয়াল নাওখনে মাৰিলে বিজয়ৰ শেষ হাঁহি। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ আঠিয়াৰ পাৰত আঠিয়াপাৰা চাহ মিলন সমাজৰ সৌজন্যত বৰলীয়া নদীত শনিবাৰে অনুষ্ঠিত হয় এখনি পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাত ৰাজ্যৰ আশাৰীৰ কেইবাটাও প্ৰতিযোগী দলে অংশগ্ৰহণ কৰে। প্ৰখৰ ৰ'দকো নেওচি অগণন দৰ্শকে নাও খেল প্ৰতিযোগিতাখনি উপভোগ কৰে। প্ৰতিযোগিতাখনিত ৰাজ্যৰ আশাৰীৰ বিশিষ্ট সমাজক ভৱেশ দাসে মুখ্য অতিথিৰ আসন অলংকৃত কৰি নামনি অসমৰ হৈ নৈপৰীয়া ৰাজ্যৰ নাও খেলৰ সৈতে থকা পৰম্পৰাগত লোক সংস্কৃতিৰ অৱলোকন কৰি এক খাৱলীল ভাষণ আগবঢ়ায়। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 15,000 টকা লগতে ট্ৰফি আৰু এটা দ্বিতীয় পুৰস্কাৰ নগদ 10,000 টকা লগতে এটা ট্ৰফি এটা ধাৰ্য কৰা হৈছে। বেছ উত্তেজনাপূৰ্ণ নাও খেলখনিৰ অন্তত দীনদয়াল নাওখনে বিজয়ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। আমাৰ বিভিন্ন নদ-নদীত এই খেলাই এটা প্ৰাধান্য এটা ভাল ৰূপ ধাৰণ কৰিছে, য'ত হাজাৰ হাজাৰ আপোনালোকে নিজে দেখিছে হাজাৰ হাজাৰ লোক আজি দৰ্শক তেওঁলোকে এটা আনন্দ উৎসৱৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। মই ভাবো এই খেলাতে আমাৰ মন আমাৰ শৰীৰ সুস্থিৰ ৰখাত সহায় কৰিব। মুখ্য অতিথি বুলি কথা নাই, মই এজন এই অঞ্চলৰে বাসিন্দা। ইয়াত খেলা হৈছে প্ৰতি বছৰে মই এটা যোৱা বছৰে এটা আহিছিলো। কিন্তু এই খেলাখনে মানুহৰ মন শুদ্ধ ৰাখে, আমাৰ মন পবিত্ৰ ৰাখে, আমাৰ ভাতৃত্ব একতাবোধ সৃষ্টি কৰাত সহায় কৰে। সেইকাৰণে মই আছো, পাব্লিক আছে, তোমালোকেও আহিছা। আমাৰ এই যিটো ভাতৃত্ববোধ যদি মানে একতাৰ বান্ধন এইটো এটা আমাৰ মাজত দৃঢ় থাকক, আমি এটা শান্তিৰ বাতাবৰণ সৃষ্টিৰ মাজেৰে আমি জীয়াই থাকো, মানুহৰ মংগল উন্নতি তাকে কামনা কৰিছো। আমাৰ যিটো আঠিয়াৰ পাৰা চাহ মিলন সমাজে আজি নাও খেল হলম নাও খেল মানে আয়োজন কৰা হৈছে। 9খন নাৱে যোগদান কৰিছে, আহি ফাইনেল পাইছেহে। সেয়েহে আমাৰ আজি সমাজে আঠিয়াৰ পাৰা বৰণি পুৰবৰী এই নাও খেলা ঐতিহাসিক বুলিয়ে ক'ব পাৰি। পুৰণা আমাৰ নানাহাতৰ দিনৰ পৰাই আজিলৈকে খেল চলি আছে আৰু এই খেলত আমাৰ বহুত দূৰণিৰ পৰা দৰ্শকে আহি ইয়াত নাও খেল উপভোগ কৰে আৰু আমাৰ গাঁৱৰে বহুত যুৱকসকল আৰু প্ৰাক্তন খেলুৱৈসকলে ইয়াত এই নদীতে নাও খেল মানে খেলি থাকে আৰু খেল এখন নহয় 3খন 4খন মান এই নদীতে হৈ যায়। আৰু জানিব পাৰিছো আপোনালোকৰ মানে ইয়াৰ পৰা বহুত অসমৰ দূৰ দূৰণিৰ পৰা যায়, কলকাতাও যায়, বেংগালুৰু যায়। মানে ইয়াৰ পৰা বহুত মানে খেলুৱৈ মানে আমাৰ নানাহাতৰ দিনৰ পৰাই বহুত খেলুৱৈ আজি নৱ প্ৰজন্মৰ খেলুৱৈ খেলি আছে আৰু এই নাও খেল বহুত ধৰণৰ খেল চলিয়ে থাকে। এইটো যে আমাৰ বাৰিষা অহাৰ লগে লগে সকলোৱে মানে এই হলম নাও খেলতে মানে বেছি ব্যস্ত হৈ থাকে মানে বাকী